हेलो गाइस আজি আপোনালোকক মই আপোনাৰ ইউটিউব চেনেলত কিমানটা সাবস্ক্ৰাইবাৰ হৈছে আৰু কিমান মিনিট হৈছে তাক চাবলৈ আপুনি এইটো ভিডিঅটো শেষৰলৈকে চাই থাকক। প্ৰথমতে আপুনি প্লে ষ্টৰত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে আপুনি লিখক YT ষ্টুডিঅ' বুলি। YT ষ্টুডিঅ' লিখাৰ পিছত আপুনি ইয়াতে ডাউনলোড কৰক। মোৰ ডাউনলোড থকা বাবে মই অপেনত ক্লিক কৰিলোঁ। অপেনত ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাব ওপৰত লেফ্ট ছাইডত তিনিটা আঁচ, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি একেবাৰে তলত দেখিবলৈ পাব এনালাইচিছ, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখিবলৈ পাব ৱাটচ টাইম, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ওপৰতে দেখা পাব লাষ্ট 28 ডেজ, তাতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাব ইয়াতে বহুত কেইটা অপশ্যন দেখিবলৈ পাব। লাষ্ট 7 ডেজ, লাষ্ট 28 ডেজ, লাষ্ট 90 ডেজ, লাষ্ট 365 ডেজ। আপুনি যদি 365 ডেজৰ যদি চাব বিচাৰে তেনেহ'লে আপুনি লাষ্ট 365 ডেজত ক্লিক কৰক। আপুনি ইয়াতে দেখিবলৈ পাব ৱাটচ টাইম মিনিট এপ্ৰিল 11, 2019, এপ্ৰিল 9, 2020 আৰু ইফালে ৰাইট ছাইডত দেখিবলৈ পাব আপোনাৰ কিমান মিনিট হৈছে। তাৰপিছত আপুনি কিমান ছাবস্ক্ৰাইবাৰ হৈছে তাক চাবলৈ আপুনি বেক কৰক। বেক কৰাৰ পিছত আপুনি তলত চাব পাৰিব ছাবস্ক্ৰাইবাৰত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে চাব পাৰিব আগৰ নিচিনাই। ইয়াতে আপুনি কিমান তাৰিখৰ ভিতৰত চাব বিচাৰে তাক চাব পাৰিব। আপুনি এতিয়া কোনটো মাহৰ চাব বিচাৰে তাতে আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি চাব পাৰিব। যদি আপুনি লাষ্ট 90 ডেজ চাব বিচাৰিছে তেনেহ'লে আপুনি ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখিবলৈ পাব ছাবস্ক্ৰাইবাৰ্ছ জানুৱাৰী 11, এপ্ৰিল 9, ইফালে +53 আছে, +43।